নমস্কাৰ, মই বিকাশ দাস। পল্লৱ কুমাৰ বৰাৰ খুব সুন্দৰ এটি কবিতালৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আশা কৰিম কবিতাটি সকলোৱে মৰমেৰে আদৰি ল'ব। কবিতাৰ শিৰোনাম ত্যাগ। সৰ্বানন্দ ককাইদেউ, তুমি আহিছিলা সকলোৰে আনন্দ হৈ। তোমাৰ অমায়িক স্বভাৱৰ বাবে তুমি আছিলা জিলিকি ৰৈ। কিন্তু তুমি আজি একো ক'ব নোৱাৰিলা আমাৰ সকলোৰে মাজত এষাৰ নিজৰ হৈ। তোমাৰ সেই সহনশীল মনোভাৱৰ বাবে আজি তুমি থাকি গ'লা একাষৰীয়া হৈ। তুমি সদায় থাকিবা আমাৰ মাজত এজন মহানায়ক হৈ। ভগৱান শ্ৰী ৰামচন্দ্ৰৰ দৰে আদৰ্শ তোমাৰ, ইতিহাসৰ পাতত তুমি থাকিবা জিলিকি ৰৈ। ৬৫ বছৰ থাকিলা তুমি আমাৰ জাতীয় নায়ক হৈ। দুৰ্নীতিৰ দুঃশাসনৰ কোনো চেকা নলগাকৈ। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামলৈকে তুমি আছিলা একাকাৰ হৈ। ত্যাগৰ দ্বাৰাই ইতিহাসৰ পাতত সোণালী আখৰে জিলিকি ৰলা তুমি উজ্জ্বল নক্ষত্ৰ হৈ। শেষত তুমি স্বৰ্গীয় পিতৃ মাতৃক স্মৰণ কৰি সেই মিঠা হাঁহিটিৰে আঁতৰি আহিলা ৰাজ্যভাৰ আনক সঁপি থৈ। ধন্যবাদ।